हेलो फ्रेंड्स पुनः एबार स्वागतम जनाइছোঁ মোৰ চেনেললৈ আৰু আজি বনাব গৈছিলোঁ মটৰৰ সবজি বা যোনটো আমি ঘুগুনি বুলি কওঁ তহক কেনেকৈ কি বনাই চাওঁ আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সো এইপিনে মই মটৰ ভিজাই থৈ দিছিলোঁ প্ৰায় 4-5 ঘণ্টা আগত আৰু লগত মই আলু যেহেতু অলপ আগতে কাটিছিলোঁ সো আলুখিনি ভিজাই থৈ দিছোঁ যাতে আমাৰ আলুখিনি কলা পৰি নাযায় আৰু আহক এতিয়া আমি ইয়াৰ গ্ৰেভিটোৰ কাৰণে ৰেডি কৰোঁ সো পোনপ্ৰথমতে ইয়াতে তেল গৰম হ'বলৈ দিছোঁ কেৰাহীত আৰু তেলখিনি গৰম হোৱাত ইয়াত প্ৰথম দিম অলপ গোটা জিৰা আৰু লগতে দুটা শুকান জলকীয়া আৰু এতিয়া জাষ্ট ক্ৰেকেল হৈছে আৰু ক্ৰেকেল হোৱাত ইয়াত এতিয়া দি দিম ৰাফলি চপ কৰা পিঁয়াজ মই ডাঙৰ পিঁয়াজ দুটা ৰাফলি চপ কৰি লৈছিলোঁ তো ইয়াত পিঁয়াজখিনি দি দিম প্ৰথম আৰু এতিয়া ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি যেতিয়ালৈ স্লাইট গোল্ডেন ব্ৰাউন কালাৰৰ হৈ নাযায় আমাৰ পিঁয়াজখিনি তেতিয়ালৈ ইয়াক ফ্ৰাই কৰি ল'ম সো আমাৰ পিঁয়াজখিনি লাহে লাহে গোল্ডেন ব্ৰাউন কালাৰ হ'ব ধৰিছে বা আমাৰ পিঁয়াজখিনি অলপ ট্ৰেন্সপাৰেণ্ট হৈ গৈছে সো এতিয়া ইয়াত কি কৰিম জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিম আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু পিঁয়াজখিনিও প্ৰায় 1-2 মিনিটমান ফ্ৰাই কৰি ল'ম সো জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি আমি ফ্ৰাই কৰি ল'লোঁ প্ৰায় 1-2 মিনিটমান আৰু এতিয়া কি কৰিম ইয়াত মছলা দিম প্ৰথমতে অলপ জিৰা গুড়ি লগতে অলপ ধনিয়া গুড়ি হালধি অলপ দিম ৰেড চিলি পাউডাৰ আৰু লগতে কিটচেন কিং মছলা আৰু আহক এতিয়া মছলাখিনি আমি অলপমান ফ্ৰাই কৰি লওঁ গোটেইখিনি আমি মছলাখিনি ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া কি কৰিম টমেটো পিউৰি দি দিম বা আপোনাৰ বজাৰৰ টমেটো পিউৰি ইউজ কৰিব পাৰে বাট মোৰ ঘৰত যিহেতু বিলাহী আছে সব বিলাহী পেষ্ট বনাই লৈছোঁ আৰু বিলাহীৰ পেষ্টখিনি ইয়াত এতিয়া দি দিম আৰু বিলাহী পেষ্টখিনি এতিয়া কিয় দিছে কাৰণ বিলাহীত জানে বহুতে পানী থাকে সো আচলতে মছলাখিনি আগতে কুক কৰি লৈছোঁ তাৰপিছত বিলাহী দিছোঁ যাতে পানী ওলালে আমাৰ মছলাটো ভালকৈ আগতে কুক হৈ যায় আৰু লগত ইয়াত নিমখ দি দিছোঁ নিমখটো আপোনাৰ সোৱাদ অনুযায়ী দিব আৰু এইখিনিতো ফ্ৰাই কৰি ল'ম যেতিয়ালৈ আমাৰ বিলাহীখিনি কুক হৈ নাযায় আৰু লগতে মছলাৰ যোনটো আমাৰ তেল আছে তেলটো ছেপাৰেট হৈ নাযায় তেতিয়ালৈ এইখিনিত গোটেইখিনি ফ্ৰাই কৰি ল'ম চ' আমাৰ মছলাখিনি কুক হৈ গৈছে আৰু ওপৰত তেল ওলাই গৈছে আপোনালোকে চাব পাৰে আৰু এতিয়া ইয়াত কি কৰিম মই যোনখিনি মটৰ আৰু আলু ভিজাই থৈ দিছিলোঁ আলু আৰু মটৰখিনি ইয়াত এতিয়া দি দিম সো মটৰ গোটেইখিনি দি দিলোঁ আৰু এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া এইখিনিতো প্ৰায় 10-15 মিনিটমান ফ্ৰাই কৰি ল'ম মিডিয়াম ফ্লেমত সো এইখিনিত প্ৰায় 5-10 মিনিটমান ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া কি কৰিম ইয়াত ঢাকনি লগাই দিম বাট এটা বস্তু মনত ৰাখিব ঢাকনি লগোৱাৰ পিছতো মাজে মাজে আপোনালোকে ঢাকনি পিছত লৰাই থাকিব যাতে তলত লাগি নাযায় সো এতিয়া আৰু ঢাকনি লগাই কুক কৰিম প্ৰায় 10-15 মিনিটৰ কাৰণে আৰু সো এইখিনিত ফ্ৰাই কৰি ল'লোঁ প্ৰায় 20 মিনিটমান আৰু এতিয়া কি কৰিম ইয়াত পানী দি দিম আৰু পানী দিয়াৰ পিছত এইখিনিত আমি প্ৰেছাৰ কুক কৰিম প্ৰায় 3টা বা 4টা হুইচেললৈ বাট যিহেতু মই 4-5 ঘণ্টা আগত তিয়াই থৈ দিছিলোঁ চ' মই 3টা বা 4টা হুইচেল দিম চ' আপোনালোকে এইটো নিজে চাব যদি আপোনালোকে আগতে তিয়াই নথয় তেতিয়া হুইচেল অভিয়াছলি বেছিকৈ দিব লাগিব চ' পানীখিনি দি দিলোঁ আৰু এতিয়া এইখিনিত প্ৰেছাৰ কুকাৰত দিম আৰু 3-4টা হুইচেললৈ প্ৰেছাৰ কুক কৰিম চ' এইখিনি প্ৰেছাৰ কুকাৰত দি দিলোঁ আৰু 3টা হুইচেল যোৱাৰ পিছত প্ৰেছাৰ কুকাৰ নিজৰ নেচাৰেল প্ৰেছাৰটো যোৱাৰ পিছত কি কৰোঁ তাৰপিছত দেখাম আৰু কিন্তু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু কিবা এটা দিম কি দিওঁ ভিডিঅ'টো শেষলৈ গম পাব চ' লগ পাই আছোঁ প্ৰেছাৰ কুক কৰাৰ পাছত চ' প্ৰেছাৰ কুক কৰাৰ পিছত আকৌ এবাৰ কেৰাহীত দি দিলোঁ আৰু এতিয়া ইয়াত অলপ গৰম মছলা আৰু জাষ্ট এবাৰ গোটেইখিনি মিক্স কৰি দিম আৰু আমাৰ আঞ্জাখন প্ৰায় হৈছে আৰু লাষ্টত ইয়াত এতিয়া কি কৰিম যিহেতু মোৰ লগত ধনিয়াৰ পাত নাই চ' অলপমান ক্ৰাছ কৰি থোৱা কচুৰি মেথি ওপৰত দি দিম যিটোৰ কাৰণে আপোনাৰ গাৰ্নিছত ইউজ হয় গাৰ্নিছৰ কাৰণে ভাল হয় প্লাছ এটা ফ্লেভাৰ এটা দিয়ে চ' ক্ৰাছ কৰা ফেনুগ্ৰীক লিভছ অলপ আৰু এইখিনিত এবাৰ জাষ্ট মিক্স কৰি ল'ম
আৰু আহক ইয়াৰ এতিয়া প্লেটিং কৰোঁ। মই ঘুগনিখিনি বাতি এটা ওলাই ল'লোঁ আৰু ওপৰত অলপমান ক্ৰাছ কৰা কচুৰি মেথি দি দিছোঁ গাৰ্নিছৰ কাৰণে বা ফ্লেভাৰৰ কাৰণেও। চ' এইটোৱে আছিল আজিৰ ৰেচিপি ঘুগুনি বা মটৰেৰে বনোৱা চব্জি। চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু টেগ কৰিব যোনে ঘুগুনি খাই ভাল পায় বা মটৰৰ চব্জি খাই ভাল পায়। আৰু যদি আপোনাৰ নতুন ডিছ বা কিবা ৰেচিপি জানিবলৈ ইচ্ছা আছে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' পুনৰ লগ পাম এদিন নতুন ভিডিঅ'লৈ। তেতিয়া সকলো ভালে থাকক, সকলো সুস্থ থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।